মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি হৈছে ছানডে, তো আমি দুইজনে ফ্ৰী আছিলোঁ। এফালে মোৰ লগৰ পবিত্ৰ, মই আছোঁ। তো আজি এনেই ফুৰিবলৈ ওলাই আহিলোঁ, যাওঁ অকণ। আমি বৰ্তমান গৈ আছোঁ নামেৰি কন্যাকা ইকো কেম্প। আজি ফাৰ্ষ্ট টাইম। প্লেচটো মই আগতে যোৱা নাই, ফটো দেখিছোঁ, ভালেই হ'ব চাগে। তো আপোনালোককো লৈ যাম আমাৰ লগত। ভিডিঅ'টো কণ্টিনিউ কৰক। পবিত্ৰ কিবা ক'বা? ভিডিঅ'টো আমি গৈ লওঁ, যোৱাৰ পিছত ভিডিঅ'টো তুমি কৰিবা, ধুনীয়াকৈ কৰিবা। কৰাৰ পিছত সকলোৱে চাব বুলি আশা কৰোঁ। ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ৰিপু আগলৈ আৰু আগবঢ়াই দিব। ধন্যবাদ পবিত্ৰ। তো ভিডিঅ'টো আমাৰ লগত চাই থাকক। चल रहे हो तो जिंदा हो, नजर में ख्वाबों की बिजलियां लेके चल रहे हो तो जिंदा हो, हवा के झोंकों के जैसे आजाद रहना सीखो, तुम एक दरिया के जैसे लहरों में बहना सीखो, हर एक लम्हे से तुम मिलो खोले अपनी बाहें, हर एक पल আপোনালোকে তেজপুৰ চাইডৰ পৰা আহোঁতে যেতিয়াই শিমলু গছৰ শাৰী পাব তেতিয়াই গম পাই যাম বৰলি পাই গ'লেগি। চাওকচোন ইমান ধুনীয়া লাগে, মই বেক কেমেৰাত দেখাই আছোঁ। বৰলি পোৱা মানে আমাৰ ঘৰ আৰু ন। रंग रच दे तो जरा हमको है ये कहना, लगते हैं क्या तुमको पता है ना। চচটো অকণ ঢালি ঢালি দিব, একো পানী পৰি মজাই গ'ল। দিয়ক মিঠা অকণ দিয়ক। মই খাওঁ কেনেকৈ? তাৰ মুখত ভৰাই দিয়াচোন। বদলি এইটো আমি বালিপাৰা ৰোডৰ পৰা সোমালোঁ, এইটো ভালুকপুং ৰোড। তাৰপৰা আমি এতিয়া ভাবিছোঁ ইয়াতে কিবা এটা লৈ যাওঁ খাবৰ কাৰণে, পোলাও জাতীয়। গাড়ীখনেই আগত ৰখাব পাৰিবা, সেইখিনি চাহ পৰি আছে বোলে। এই আকৌ কি খাবৰ হ'ল? তাত খাবলৈ লৈ যাওঁ। কি পোলাও অৰ্ডাৰ দিলা? অ'কে, বঢ়িয়া। চিকেন 70। এইটো কোন জেগা? চাৰিদুৱাৰ ফৰেষ্ট গেট নেকি ন? অঁ, ফৰেষ্ট গেট, ঠিক আছে। গাইছ, এইখিনিৰ পৰা নামেৰি ষ্টাৰ্ট হয়। এই ৰেল গেটটো পাৰ হোৱাৰ লগে লগে সিফালৰ পৰা ফৰেষ্ট ষ্টাৰ্ট হয় আৰু নামেৰি মূত্ৰ বিসৰ্জন টাইম। চলো লগা ভাগে ব্ৰ ফৰ স্পীড এণ্ড BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন। নাই ব্ৰ, এইটো মই কৈছোঁ। चल रहे हो तो जिंदा हो, नजर में ख्वाबों की बिजलियां लेके चल रहे हो तो जिंदा हो, हवा के झोंकों के जैसे आजाद रहना सीखो, तुम एक दरिया के जैसे लहरों में बहना सीखो, हर एक लम्हे से तुम मिलो खोले अपनी बाहें, हर एक पल एक नया समा देखें ये निगाहें, जो अपनी आंखों में हैरानियां लेके चल रहे हो तो जिंदा हो। जोगी नचले रंग रच दे तो जरा हमको है ये कहना, ইমান ধুনীয়া জেগা, তো ফটো দুখনমান উঠিলোঁ থাম্বনেইলৰ কাৰণে। হয়তো চলো। তো আমি আহি পাইছোঁ এতিয়া এইখন কন্যাকা ৰিজৰ্ট।
ইকো ৰিজৰ্ট কন্যাকা ফেমিলি ধাবা। তো গাইজ আমি আহি পাইছোঁ এতিয়া কন্যাকা ৰিজৰ্ট নামেৰিত। তো দেখাই আছোঁ বলক আপোনালোকক। दुनिया की सुनता है क्यों, खुद की भी सुन ले कभी। মজা এইটো আমাৰ তিনিমহীয়া পানী কেঁচুৱাটো। ভাগি যাব নেকি? ফাৰ্ষ্ট টাইম আহিলোঁ কন্যাকাত। নতুনকৈ বনাই আছে বাৰু ৰিজৰ্টখন। বৰ বিশেষ দেখুৱাবলৈ একো নাই, কমপ্লিট হোৱা নাই এতিয়ালৈকে। একো হোৱাই নাই, জাষ্ট ঘৰকেইটা বনাই থৈছে। তাৰপৰা একো দেখোন তেনেকুৱা বৰ বিশেষ দেখা নাই আপোনালোকক দেখুৱাব। আমি কন্যাকা ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ, বৰ বিশেষ একো নাই দেখুৱাবলৈ। সেইটো কাৰণে অকণমান আগলৈ ওলাই আহিছোঁ। আগত জেগা এটা আছে 12 মাইল বুলি, নদী পাৰ, বিৰাট ধুনীয়া জেগা। তালৈ ওলাই আহিছোঁ, দেখুৱাই যাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। छोड़ा है जहान नीचे मैं तुम्हारे अब हूँ हवाले, दूर दूर लोग बाग मिलो दूर वादियाँ, कभी डाल डाल कभी बात बात मेरे साथ साथ मेरे दर्द ये कभी सहरा कभी सावन बनो रावण जीव मर मर के, कभी डाल डाल कभी बात बात कभी दिन है रात कभी दिन दिन है, क्या सच है क्या माया है। তো আমি আহি পাইছোঁ এতিয়া নামেৰি পাৰ হৈ এইখন 12 মাইল বুলি কয়, নদী পাৰ, বৰ ধুনীয়া জেগা। ইয়াত আহিছোঁ, বহুত আছে মানুহ পিকনিক খোৱা। আমিও খাবলৈ কিবা কিবি লৈ আহিছোঁ। তো আমি এতিয়া প্ৰথমতে খাই লওঁ, তাৰপিছত জেগাখিনি পোলাও আনিছোঁ আৰু কিবা কিবি আনিছোঁ। আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ আৰু লগতে জেগাখিনিও দেখাই আছোঁ বেক কেমেৰা দি। আমাৰ এতিয়া খানাটো আনবক্সিং কৰি আছোঁ, চাওঁচোন কি দিছে ন। চিকেন পোলাও বঢ়িয়া। আমাৰ চিকেন পোলাও আছে 2টা, তাৰ এটা মোৰ আছে এটা, 2টা পানী বটল আৰু 2টা ক'ল্ড ড্ৰিংকছৰ বটল। এতিয়া আমাৰ পোলাওটো টেষ্ট মাৰি চাওঁ কেনেকুৱা হৈছে। ধুনীয়া হৈছে পোলাও। ৰিপু ইয়াত আহি কেনেকুৱা লাগিছে এতিয়া? আজি আহি বিৰাটেই ভাল লাগিছে। আমি আহিছিলোঁ নামেৰিলৈ বুলি, কিন্তু নামেৰিত একো পাৰ্কখনত আহিলোঁ, কিন্তু একো তেনেকুৱা বিশেষ নাপালোঁ। সেইটো কাৰণে অকণমান আগবাঢ়ি আহিলোঁ। নামেৰিৰ পৰা এখন আমাৰ 12 মাইল বুলি কয়, একেবাৰে ভৰলী নদীৰ কাষত। ইয়াতে আপোনাৰ আমাৰ বৰদিকৰাই নদীখনো জইন হৈছে, ছাইডতে অৰুণাচল, ইফালে ভৰলী নদীখন। আমি ইয়াতে বহিছোঁ, এয়া পোলাও লৈ আহিছিলোঁ, তাকে খাই আছোঁ। বিৰাটেই ধুনীয়া। আজি দিন ভাল লাগিছে, পোলাওটো ভাল লাগিছে, পোলাওটো বিৰাট ধুনীয়া লাগিছে। আৰু আজি ছানডে, তো বিৰাটেই ধুনীয়া গৈছে ছানডে। তো আৰু এটা কথা কৈ থলোঁ, তো নামেৰিটো কি জেগা কয়? 12 মাইল। 12 মাইলত এটা পিকনিকৰ ছিজন চলি আছে, ইয়াত ষ্টাৰ্ট হৈ গ'ল অলৰেডি। তো আমি ভাল দিনতে আহিছোঁ, ছানডে, চবৰে ছুটি আছে, সেইবুলি আহিছে চাগে মানুহবিলাক, গম নাপাওঁ। পিকনিক ষ্টাৰ্ট হৈ গ'ল বুলি ভাবিছোঁ আৰু। পিকনিকটো ছিজন ষ্টাৰ্ট হৈ গ'ল অলৰেডি, ঠাণ্ডা পৰি যেতিয়া পিকনিক ষ্টাৰ্ট হৈ গ'ল। মানুহবোৰ আহিছে ইয়াতে, এপাক দেখাই দিম মই কিমান মানুহ ইয়াতে আছে আজি। তো আহক, আপোনালোকেও ভাল লাগিব ইয়াত। এইখিনি মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে ক'ৰবাত পিকনিক খাব যায়, তেন্তে আপোনালোকে যি পেলনীয়া বস্তু, প্লাষ্টিক হওক, কিবা গিলাচ, বটল, সেইবোৰ যাতে নিজৰ এটা কাম কৰিব, প্লাষ্টিক এটা লৈ যাব, তাতে ভৰাই পেলাই আকৌ আনোতে সেই ডাষ্টবিনত পেলাই থৈ গুচি যাব। আমিও ঠিক তেনেকৈ কৰিছোঁ। এইটো প্লাষ্টিকত আমি গোটেইখিনি ভৰাই মেলি যাওঁতে ক'ৰবাত ডাষ্টবিনত পেলাই দিম। তো ফাইনেলি আমি নামেৰিৰ পৰা আহি ঘূৰি আহিছোঁ, এতিয়া ঘৰ পামহি আৰু।
তো ৰিপু কিবা এটা ক'ব বিচাৰোঁ কওঁনে কোৱা আৰু মোবাইলটো কাঢ়ি ল'লা যেতিয়া কোৱা তো বিয়াখন কেতিয়া পাতিবা হে কৃষ্ণ প্ৰভু লাহে ধীৰে নহয় তোমাৰ যদি ভিডিঅ' থৈ দি যদি কিবা এটা পোৱা গ'লে হয়তো বেছি ভাল আছিলে হয়নে কিমান ছিংগল হৈ থাকিব আৰু আমাৰতো দিন আছে বাৰু এতিয়াও কিয় মোৰ দিন নাই নেকি বুঢ়া হ'ল নেকি নাই না তোমাৰ অলৰেডি তুমি অকলে আছা না তো বিয়াখন সোনকালে পাতিলে বেছি ভাল হয় শৰীৰো ভাল হয় কামত সহায় কৰি দিব গতিকে মোবাইলটো লৈ সেইটোৱে কৰিলেগৈ কামটো নাই এইটো মানে আজি ক'বলৈ মন আছিলে অথনিৰ পৰা কম বুলি ভাবি আছিলোঁ ক'ব পৰা নাছিলোঁ তো এতিয়া ফাইনেলি কৈ দিলোঁ আৰু তো চাব গাইজ কিবা এটা কৰিব আৰু নাচাব দে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট নাচাব বাই বাই টাটা তো এইটোৱে আছিলে আজিৰ ভিডিঅ' গাইজ যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বহিত ভিডিঅ'টো চাবলৈ ৰিকুৱেষ্ট এটা কৰি দিয়া ভিডিঅ'টো চবেই চাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'